গাইছ একেলগে 3টা মাছ পৰিছে এবাৰতে 3টা মাছ ধৰিছে গাইছ চাওক এটা এবাৰতে মানে পানী চানী একোৱে নাই এইপিনে চাওক কোৱা শুকাই গ'ল চাওক এয়া 3টা ঘৰত 2টা থৈ আহিছোঁ পাপাই আকৌ এটা আনিছে চাওক 3টা এয়া ইয়াৰ দেখিছা নাই বেছি ডাঙৰেই নহ'ল বহুত দিন থকা হ'ল ডাঙৰেই নহ'ল গাইছ ভাবিছোঁ পুখুৰী সিঁচি দিম বুলি ভাবিছোঁ একেবাৰে চাওক এয়া চাওক একোৱে নাই এইখন আমাৰ বাহতলি বা একে জেগাতে আছেগৈ মই নাযাওঁ ভয় লাগে গাইছ 5টা মাছ ধৰিলে পাপাই চাওক এয়া 5টা চন্দা মাছেই সেই ভিডিঅ'খন স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি হ'ল আমাৰ ভাগিনৰ জন্মদিন আপোনালোকক মই সেয়াকে দেখুৱাম আপোনালোকে চাই যাব ভিডিঅ'টো আৰু ধামাকা হ'বলৈ গৈ আছে শেষলৈকে চাই যাব আৰু আপোনালোকে লাইক কৰে কমেণ্ট কৰিব তাৰপিছত আৰু কিবা কিবি ছাবস্ক্ৰাইব কৰি দিয়া আৰু আনছাবস্ক্ৰাইব লগতে কৰিয়ে দিয়ে কিয় নাজানো আৰু তেওঁ এটা লাইকৰ কাৰণে আমাৰ কেতিয়াবা লাইফ চেঞ্জ হৈ যাব পাৰে আপোনালোকে লাইক চেক কৰিব ডিছলাইক কৰিলেও লাইক এটা তেওঁ মাৰিবই এয়া ব্ৰইলাৰ মাৰিছে চাওক এই সৰু পোৱালিটো খুব উৎপাত ব্ৰইলাৰ মাৰোঁকৈ থাকে এয়া চাওক এইটো এটা 2টা বাপেকৰ দি মাৰি আছে এয়া চাওক মানে গাঁৱৰ মানুহ এটাক লগাই দিছোঁ মাৰিবলৈ দিয়ক এয়া মাংসটো কোৱা চাওক এয়া কিন্তু একো একদম ৰঙা হৈ আছে আনিছিলোঁ 7 কেজি কিন্তু ওলাল 6 কেজি কমি গ'ল বাকলি চাকলি গ'ল যে এয়া চাওক একদম ৰঙা হৈ আছে এয়া চাওক এয়া গাইছ বেলুন ফুলাই আছোঁ চাওক বেলুন চেলুন আহিবলৈ ফুলাই আছে এয়া আমাৰ গাঁৱৰ আইতাকেইজনীমানে খাৰধি পাচলি কৰি আছে চাওক গাইছ আলু ফ্ৰাই কৰি আছে মাংসত দিবলৈ চাওক মানে মাংসত ফ্ৰাই কৰি দিব তাৰপিছত এয়া ভাজি বনাইছে ৰঙালাও আলু এনেকৈ পিঁয়াজ চিয়াজ ভাজি আছে জলকীয়া দি উপৰিকেইটা জলকীয়া দি থৈছে তাকে দেখুৱাইছোঁ আপোনালোকক আৰু কি দেখুৱাম জন্মদিনো সেয়াকে দেখুৱাইছোঁ আপোনালোকে চাব শেষলৈকে ধামাকা হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু কিবা কেক চেক কাটিব মই সেয়াও দেখুৱাম আপোনালোককে চাওক আলু চালু ফ্ৰাই কৰি আছে ইয়াত পিঁয়াজ দিছে মাংস বনাইছে মাংসতে পিঁয়াজ ফ্ৰাই কৰি দিছে চাওক আপোনালোকে তাকে আপোনালোকক দেখুৱাইছোঁ একেবাৰে বেয়া নাপাব চাই থাকক এয়া আদা পিঁয়াজ জলকীয়া নহৰু দি লৈছে এয়া চাওক ভাজিছে তেলতে এয়া চাওক আপোনালোকে এই কিবা এটা হেল্প বিচাৰিছে হেতা পাত চাওক এয়া মাংস ঢালিছে চাওক এয়া মাংস ঢালি দিছে মাংস গ্ৰেভিয়ে কৰিব হ'বলা গ্ৰেভিয়ে কৰিব এয়া চাওক এয়া মামাজনে লৰাই আছে সেইজন মামাই মানে কাৰিকৰ কৰে এয়া চাওক বিয়াই চিয়াই সকাম চকাম হ'লে বনায় আৰু এয়া চাওক গ্ৰেভি হ'ব আৰু প্ৰসাদো দিবলৈ হৈছে এয়া প্ৰসাদ লৈ আহিছে চাওক এয়া মোৰ ভাগিনটোতো আপোনালোকে চিনি পায় মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ কিবা এটা হেৰিত সোমোৱাই দিওঁ ভিডিঅ'ৰ মাজত এয়া চাওক কেক কাটিব সি প্ৰথম পাছ আছে ভয় কৰি আছে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে বৈভৱ হেপী বাৰ্থডে টু ইউ কেক কাটা হৈ গ'ল আপোনালোকক দেখুৱাইছোঁ চাওক মাকে থৈ গৈছে মোৰ লগতে বেলুন খেলি আছে বেলুন কৰি খেলি আছে আমাৰ পিনে নিয়ম এটা আছে বোলে ডাঙৰ হ'লে মাটি চাটি কিবা দিছে আপোনালোকে ডাঙৰ হ'লে বোলে কি কৰিব ইয়াতে বোলে ডলাতে চাই সেয়া কৈছে আপোনালোকে চাওক সি মাটি লৈছে চাওক তাৰপিছত খাও পাত ল'ব চাই ধৰকচোন খাও পাত লৈছে তাৰপিছত আৰু কিবা কিবি ল'ব কিতাপখন লৈ তাৰপিছত পেইনটো লৈছে চাওক পেইনটো লৈছে তাৰপিছত চাউল লৈছে এয়া চাউল তাৰপৰা আৰু কি ল'বা এই চাই ধৰকচোন এইবাৰ আঙুঠি লৈছে আঙুঠি লৈ পিনে নাই নাচাই এতিয়া চাউল নাই পইচা ল'লে এতিয়া মোৰ পিনে চাইছে চিঞৰি চিঞৰি কৰাৰ কাৰণে
তাৰ 1 বছৰত সোমাই গ'ল দিয়ক। A few moments later. এয়া মানুহক ভাত চাত খোৱাছে আপোনালোকে চাওক। এয়া মানুহে খাই আছে। এয়া চাওক, এয়া ভাত চাত ইয়াতে থৈছে। আমি খোৱাই নাই যে এয়া মানুহে আৰু চব বহিবলৈ আছেই। আপোনালোকে চাই থাকক। মই এয়া ভাত খাই হৈছে চাওক। সকামটো ভাঙি যোৱাৰ পিছত বহুত কাম বাঢ়ে। এতিয়া ঘৰ সাৰিবলৈ লৈছোঁ। ভিতৰ চিতৰ লেতেৰা হৈ আছে, সেয়া চাফা কৰিলোঁ। তাৰপিছত আপোনালোকক দেখুৱাম। আপোনালোকে শেষলৈকে চাই আহিব ভিডিঅ'টো। ধামাকা হ'ব আজি। ৰাতিলৈ এয়াকে খাব লাগিব। এয়া মাংস বাঢ়িছে এয়া চাওক। আপোনালোকে ঢাকি থৈ দিছোঁ আৰু এইটোত ভাত আছে। আপোনালোকক ভাত দেখুৱাইছোঁ ৰ'ব। এয়া চাওক, এইটো আঁতৰাইছোঁ ৰ'ব। এয়া চাওক ভাত। এয়া ভাত চাওক, দেখিছে অত সোপা থাকি গ'ল ভাত। এয়া চাওক ভাত থাকি গ'লে মাছৰ তৰকাৰী। এয়া দালি আছে, দেখুৱাম ৰ'ব, গৈ আছোঁ। এয়া দালি দেখিছেনে? এই চাওক। ভিডিঅ'টো চাই যে অকণমানো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আনছাবস্ক্ৰাইব নকৰিব দিয়ক।